নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰিন্স ফুকন অল মিক্সাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিম, শ্ৰমিক কাৰ্ড আপোনালোকক বিৱৰি ক'ম। আৰু শ্ৰমিক কাৰ্ডখন বনাবলৈ হ'লে এখন ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰিব লাগিব। সেই ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু আপোনালোকে তাত গৈ সেই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু ফৰ্মখন কেনেকৈ পূৰাব আৰু ক'ত কেনেকৈ জমা দিব সকলো কথা ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি মোৰ চেনেলটোলৈ আপোনালোক প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আগতে সেই ফৰ্মখন চাওঁ। এইখন পঞ্জীয়ন আবেদন পত্ৰ। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট লিখিব, ইয়াত এপ্লিকেশ্যন নম্বৰটো তেওঁলোকে বহাব, ইয়াত 4 কপি ফটো লাগিব আপোনালোকৰ, ইয়াত আপোনাৰ আবেদনকাৰী নাম বহাব, তেখেতৰ পিতা বা স্বামীৰ নাম বহাব লাগিব এইখিনিত, আৰু ইয়াত সম্পূৰ্ণ ঠিকনাটো আপোনালোকে বহাই দিব, স্থায়ী নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো। তাৰপিছত বৰ্তমান আপুনি য'ত আছে তাৰ ঠিকনাটো ইয়াত বহাই দিব। তাৰপিছত আপুনি জেনেৰেল নে SC নে ST নে OBC বা আদাৰ ইয়াত বহাই দিব। আপুনি পুৰুষ নে মহিলা ইয়াত বহাই দিব। বৈবাহিক স্থিতি, আপুনি বিবাহিত নে অবিবাহিত, মেৰিড আনমেৰিড ইয়াত বহাই দিব। আপোনাৰ পত্নী বা স্বামীৰ নামটো ইয়াত বহাই দিব। জন্মৰ তাৰিখটো ইয়াত বহাই দিব। ইয়াত অৱসৰ তাৰিখটো বহাব লাগিব। আবেদনকাৰী নিয়োগকৰ্তা বা প্ৰতিষ্ঠানৰ নাম, আপুনি য'ত কাম কৰে তাৰ ঠিকনা আৰু নাম ইয়াত বহাব লাগিব। কৰ্মৰ প্ৰকৃতি, আপুনি কেনেকুৱা ধৰণৰ কাম কৰে সেইটো ইয়াত বহাব লাগিব। তাৰপিছত ইয়াত কৰ্মচাৰী বীমা বা ভৱিষ্যত নিধি নং যদি আছে ইয়াত বহাই দিব। পঞ্জীয়নৰ মুঠ সেৱাকাল কিমান, টোটেল ইয়াৰ্ছ অফ ছাৰ্ভিচ আপ টু ৰেজিষ্ট্ৰেশ্যন, কিমান বছৰ ছাৰ্ভিচ কৰিলে। বৰঙণিৰ নিৰিখ 20 টকা মাহিলী। বেংকৰ নাম আৰু শাখা য'ত বৰঙণি আদায় দিব আপুনি। তাৰপিছত ইয়াত মনোনীত ব্যক্তিৰ বিৱৰণ, মনোনীত প্ৰপত্ৰ নং 27 ইয়াৰ লগত সংযোজিত কৰা হ'ল। তাৰপিছত যদি আবেদনকাৰী অন্য কোনো পৰিষদৰ সভ্য হয়, সেই পৰিষদৰ নাম আৰু পঞ্জীয়নৰ সংখ্যাটো ইয়াত বহাব লাগিব। আৰু ইয়াত আপোনাৰ পত্নী বা স্বামী পৰিষদৰ যদি সভ্য তেনেহ'লে হয় বা নহয় ইয়াত বহাই দিব। যদি হয় তেন্তে তেওঁৰ নাম আৰু পঞ্জীয়ন নং আৰু তাৰিখটো ইয়াত বহাব লাগিব। উপৰোক্ত তথ্যসমূহ জ্ঞান আৰু জ্ঞাতনুসাৰে যে সত্য, সেইবাবে আপুনি ইয়াত চহী কৰি সেইখন জমা দিব লাগিব। আৰু প্ৰতিখন জিলাতে এটা ৱেলফেয়াৰ অফিচ আছে, সেই ৱেলফেয়াৰ অফিচত এই প্ৰপত্ৰখন জমা দিব লাগিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।